নমস্কাৰ প্ৰণৱ অনলাইন চেনেলৰ অন্যটি ভিডিঅ' আপোনালোকক পুনৰ স্বাগতম জনাইছো। মই কালি মুৰ্গীখিনি গধূলিপৰত ভিতৰলৈ সোমাবলৈ যাওঁতে দেখিছিলো মুৰ্গীখিনি গোটেইখিনি সোমালো আৰু তাৰ ভিতৰতে এটা মুৰ্গী জলকা লাগি আছিলে। জলকা লাগি এটা চুকত ৰৈ আছিলে আৰু মই বাকিখিনি মুৰ্গী ভৰাৰ পিছত সেই মুৰ্গীটো ৰাতি লৈ আহিলো আৰু অন্য এখন ফাৰ্মত ভৰাই ৰাখিছিলো, অকলশৰীয়াকৈ ৰাখিছিলো তাক। ৰাতি তাক মই একো দৰৱ পাতি খোৱা নাছিলো। মই ভাবিলো ইমান বেছি হেৰি নহয়, ৰাতিপুৱা খুৱাই দিম তেনেকে বুলি ভাবি মই মুৰ্গীটো ৰাতি থৈ দিলো। আৰু আজি ৰাতিপুৱা মই ফাৰ্মৰ চাবলৈ আহি দেখিলো যে মুৰ্গীটো মৰি আছে। এটা মোৰ ডাঙৰ ভুল হ'ল। সেই ভুলটো মই ভিডিঅ'টো বনোৱাৰ কাৰণে এইটোৱে, কিয় মই মুৰ্গীটো মৰিলে সেইটো ক'বলৈ আপোনালোকক মই ভিডিঅ'টো বনাইছো। আৰু আপোনালোকেও এই তেনেকুৱা ভুল নকৰিব যদিহে এনেদৰে মুৰ্গী ফাৰ্ম কৰি আছে। মই মুৰ্গীটো গধূলিপৰতে বেমাৰ হোৱা দেখিয়ে মই তাক লৰালৈকে তেতিয়াই দৰৱ খুৱাব লাগিছিলে, মই নোখোৱালো। ভাবিলো ভাল হৈ যাব, তেনেকৈ ভাবিছিলো। মই ভাল হৈ যাব মানে কি ৰাতিপুৱালৈকে থাকিব, ৰাতিপুৱা খুৱাম তেনেকৈ ভাবিছিলো। ই হয়তো কিমান আগৰ পৰা জপকা লাগি আছে বা জলকা লাগি আছে মই সেইটো মন কৰা নাছিলো। গধূলিপৰত যিহেতু মই বাকীখিনি মুৰ্গী ভৰাবলৈ যাওঁতেহে দেখিছিলো, সেইকাৰণে মুৰ্গীটো হয়তো বেছি চিৰিয়াছ হৈছিলে বেমাৰটো। আৰু ৰাতিপুৱা মৰি থকা দেখি পালো। ৰাতি কেতিয়া মৰিলে মই গম নাপাওঁ। ৰাতিপুৱা বাকীখিনি মুৰ্গীৰ সৈতে ইয়াকো খুলিবলৈ আহোঁতে দেখিলো মৰি আছে মুৰ্গীটো। গতিকে আপোনালোকেও যদি এনেধৰণৰ জলকা লাগি থাকে তাক লৰালৈকে তৎক্ষণাৎ আঁতৰ কৰি দিব। মোৰ যিটো মুৰ্গী মৰিলে তাৰ ওজন প্ৰায় 2.5 কেজিৰ ওচৰা-ওচৰি হ'ব, 2 কেজি পাৰ হ'ব। যথেষ্ট ডাঙৰ মুৰ্গী আছিলে, যিহেতু মই 4টা মুৰ্গী ৰাখিছিলো, মতা মুৰ্গী, বাকী মাইকী মুৰ্গীখিনিৰ লগত কণী পাৰিবৰ কাৰণে ৰখা মুৰ্গী আছিলে। ইয়াৰে আজি যিহেতু এটা মতা মুৰ্গী মৰি গ'ল আৰু যথেষ্টখিনি মনটো বেয়া লাগিছে। হ'লেও উপায় নাই, বাকীখিনি মুৰ্গী যদি হয় বচাবই লাগিব। এইখিনিতে আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছো, যদিহে আপোনালোকৰ ঘৰত এনেধৰণেৰে বেমাৰী মুৰ্গী মৰি আছে তেনেহ'লে আপোনালোকে সেই মুৰ্গীবোৰক জ্বলাই পেলাই আঁতৰত কোনো এডোখৰ ঠাইত পুতি ৰাখিব। যিহেতু ওচৰে পাজৰে পেলাই ৰাখিলে তাৰ পৰা বীজাণু বিয়পি যিখিনি মুৰ্গী বাহিৰত মুকলিকৈ চৰি থাকে সেই মুৰ্গীবোৰৰ গালৈও বিয়পি যাব। সেই ক্ষেত্ৰত আপোনালোকে সচেতনতা অৱলম্বন কৰিব। যদিহে আপোনালোকে এনেদৰে লোকেল মুৰ্গী ফাৰ্ম কৰি আছে বা মুকলিকৈ কৰি আছে তেনেহ'লে আপোনালোকে এইটো কথা সদায় গুৰুত্ব দিব। যদি মুৰ্গীৰ গালৈ বেমাৰ আহে আপোনালোকে সেই মুৰ্গীটোক তৎক্ষণাৎ আঁতৰ কৰিব আৰু আঁতৰ কৰি দৰৱ পাতি দিয়াৰ ব্যৱস্থা কৰিব। আৰু পৰাপক্ষত আপোনালোকে প্ৰায় মুৰ্গীখিনিক বেমাৰ নহ'লেও দৰৱ পাতি দিয়ে থাকিব। এইকেইদিন যিটো ঠাণ্ডা দিন, এইকেইদিন খুব বেমাৰ আহিছে, হৈ আছে বহুতৰ ঘৰত, বহুত মুৰ্গী মৰি গৈছে। গতিকে আপোনালোকৰ ফাৰ্মলৈও নাহক যাতে এনেকুৱা নহয়। মোৰ যিহেতু আজি ইমানখিনি মুৰ্গী বচাইছিলো, যিহেতু মই তাৰ ওপৰত ভিডিঅ' বনোৱাই আছে, আপোনালোকে ডেছক্ৰিপশ্যনত গৈ দেখিব মই কেনেদৰে বেমাৰী মুৰ্গীবোৰ বচাই আছিলো। সেই সকলোবোৰে ঠিক হৈ আছিলে। আজি যিটো মৰিলে এইটো নতুন মুৰ্গী হয়, ডাঙৰ ঘৰৰ ডাঙৰ মুৰ্গী হ'লে এইটো আগতে এনেকুৱা কোনো বেমাৰ হোৱা নাছিলে। হঠাৎ বেমাৰ হ'ল আৰু মৰি গ'ল। মই নিজে গমেই নাপালো কেনেধৰণৰ কি বেমাৰ হ'ল। ইয়াৰ দৰৱ পাতিও খুৱাবলৈ নাপালো। গতিকে আপোনালোকেও নিজৰ ঘৰত যদি এনেধৰণৰ মুৰ্গী পুহি আছে তেনেহ'লে আপোনালোকে চাব, দেখিলেই লৰালৰিকে তাক তৎক্ষণাৎ আঁতৰ কৰিব, আঁতৰ কৰি দৰৱ পাতি দিয়াৰ ব্যৱস্থা কৰি দিব। তেনেকৈ কৰিলে যথেষ্ট নিজৰ ঘৰৰ মুৰ্গী ছেফ থাকিব। মই ভিডিঅ'টো এইটো কাৰণতে আপোনালোকক বনালো যাতে আপোনালোকেও এনেদৰে মুৰ্গী বচাব পাৰে, যাতে আপোনালোকৰ মুৰ্গীবোৰ নমৰক, সেইবুলিয়ে মই ভিডিঅ'টো বনাইছো। যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'ত নতুনকৈ যদি চেনেলটোত ভুমুকি মাৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।